নমস্কাৰ। আজি মই দশমমান শ্ৰেণীৰ উচ্চ গণিতৰ ত্ৰিকোণমিতি চেপ্টাৰৰ কেইটামান ফৰ্মুলাৰ বিষয়ে আলোচনা কৰিম। এই ফৰ্মুলাকেইটা প্ৰায় মেট্ৰিক পৰীক্ষাত প্ৰায় অহা দেখা যায়, প্ৰায় প্ৰমাণটো আহে। মই সেইটো কাৰণে ইয়াৰ আজি প্ৰমাণকেইটা আলোচনা কৰিম। মই ফাৰ্ষ্ট লৈছোঁ sin a plus b equal to sin a cos b plus cos a sin b। এই ফৰ্মুলাটো মই এতিয়া কেনেকৈনো প্ৰুভ কৰোঁ আমি আলোচনা কৰোঁ। ফাৰ্ষ্ট মই এক্স ৱাই প্লেনখন লৈছোঁ। এয়া এক্স ৱাই প্লেন। এক্স ৱাই প্লেনত এডাল ৰশ্মি মানে এডাল ৰে এণ্টি ক্লকৱাইজলি গৈছে। এডাল ৰে এণ্টি ক্লকৱাইজলি গৈ পেলাই এংগল এ ফৰ্ম কৰিলে। সেই একেডাল ৰশ্মি আকৌ যদি এণ্টি ক্লকৱাইজলি যায়, ঘড়ী কাটাৰ বিপৰীত দিশত যদি গতি কৰে, নেক্সট এংগল বি ফৰ্ম কৰে। প্ৰথমতে ফৰ্ম কৰিলে এংগল এ, তাৰপিছত ফৰ্ম কৰিলে এংগল বি। তেতিয়াহ'লে এই গোটেই এংগলটো কিমান হয়? এ প্লাছ বি। গোটেই এংগলটো কিমান হয়? এ প্লাছ বি। এতিয়া মন কৰিবা, এই যে ৰশ্মি এই অ' আৰটো, এই অ' আৰটো ৰশ্মিডালৰ ওপৰত মই এটা বিন্দু ল'লোঁ, এটা পইণ্ট ল'লোঁ পি। এইটো এটা পইণ্ট লৈছোঁ পি। নেক্সট এই পি পইণ্টটোৰ পৰা অ' এক্সৰ ওপৰত পাৰপেণ্ডিকুলাৰ দিছোঁ। পাৰপেণ্ডিকুলাৰ কি আঁকিছোঁ? পি এম পাৰপেণ্ডিকুলাৰ অ' এক্স। পি এম পাৰপেণ্ডিকুলাৰ আঁকিছোঁ অ' এক্সৰ ওপৰত। আৰু আঁকিছোঁ পি কিউ পাৰপেণ্ডিকুলাৰ আঁকিছোঁ অ' আৰ ওৱানৰ ওপৰত। আৰু আঁকিলোঁ পি কিউ আঁকিলোঁ পাৰপেণ্ডিকুলাৰ অ' আৰ ওৱান। নেক্সট মই কিউ পইণ্টটোৰ পৰা অ' এক্সৰ ওপৰত পাৰপেণ্ডিকুলাৰ আঁকিলোঁ। হ'ল, এই কিউ পইণ্টটোৰ পৰা অ' এক্সৰ ওপৰত পাৰপেণ্ডিকুলাৰ আঁকি দিলোঁ কিউ এন। নেক্সট কিউ পইণ্টটোৰ পৰা পি এমৰ ওপৰত পাৰপেণ্ডিকুলাৰ আঁকি লৈছোঁ কিউ আৰ। দিছ পাৰপেণ্ডিকুলাৰ দিছ। এইটো হৈছে মেইন ফিগাৰ। এই ফিগাৰটো মই ভালদৰে আঁকি ল'বা। নেক্সট চাবা, যদি এইটো এংগল এ হয়, এইটো এংগল কি হয়? এংগল এ। তেতিয়াহ'লে এইটো এংগল এ কেনেকৈ হয়? কেনেকৈ হয় মই আপোনাক কৈ দিছোঁ। চাবা মন দি, ইয়াত চাবা এই ট্ৰায়াংগল পি আৰ কিউ। ট্ৰায়াংগল পি আৰ কিউ এংগল আৰটো কিমান আছে? 90 ডিগ্ৰী। এইটো যদি 90 ডিগ্ৰী হয়, এইটো এংগল প্লাছ এইটো এংগল কিমান হ'ব? 90 ডিগ্ৰী হ'ব। এই ৰাইট এংগল ট্ৰায়াংগলটোত এইটো 90 ডিগ্ৰী, তেতিয়াহ'লে এইটো এংগল আৰু এইটো এংগল চাম কৰিলে কিমান হ'ব? 90 হ'ল। আকৌ এইটো এংগলো 90 ডিগ্ৰী হয়। এইটো এংগল 90 মানে কিমান? এইটো এংগল আৰু এইটো এংগলে কিমান হয়? 90। আমি ইয়াত পালোঁ দিছ প্লাছ দিছ 90 আৰু ইয়াত পালোঁ দিছ প্লাছ দিছ 90। তেতিয়াহ'লে কি হ'ব? এইটো এংগলে ইকুৱেল। আমি এটা ইকুৱেল পাই গ'লোঁ। নেক্সট এই লাইন দুডাল কি হয়? পেৰেলেল লাইন। এইডালে ইণ্টাৰচেক্ট কৰিছে, তেতিয়াহ'লে এই এংগলটোৱে এই এংগলটোৱে কি হ'ব? সমান। অল্টাৰনেট এংগল মানে একান্তৰ কোণ। তেতিয়াহ'লে এই এংগল এটো কি হ'ল? ইয়াৰ লগত এইটো ইকুৱেল হৈ গুচি গ'ল। নেক্সট এইটো ফিগাৰটো কমপ্লিট দেখি লাগে। নেক্সট প্ৰুফটো চাবা তোমালোকে। প্ৰুফটো দিয়া আছে sin a প্লাছ বি। হ'ল, a প্লাছ বি। a প্লাছ বি কোনটো এংগল? এইটো। এইটো এংগল হৈছে a প্লাছ বি। এইটো এংগল যদি a প্লাছ বি হয়, আমাৰ সাইন থিটা মানে ফৰ্মুলা কি আছিলে? ৰেচিঅ' সাম পিপল হেড পি বাই এইচ। সাইন থিটা মানে কি হয়? পি বাই এইচ।
some people have sin theta equal to p by h এইটো যদি a plus b হয় মই তেলে ট্ৰায়াঙ্গল কোনটো লম রাইট অ্যাঙ্গেল ট্রায়াঙ্গল কোনটো লম ট্রায়াঙ্গল POM কোনটো ট্রায়াঙ্গল পাইছো POM পাইছো POM এই হলো এইটো অ্যাঙ্গল মই কি লৈছো a plus b তাত মই sin theta equal to p by h সেটো মানে উলিয়াবলৈ যাও এডাল কি হ'ব বেস এডাল হ'ব বেস আৰু এডাল কি হ'ব হাইপোটেনিয়াস h এডাল কি হ'ব pm by op হলে নেক্সট মই pm মই pm গলো কেনেকৈ লিখিব পাৰিম pr plus rm এই pm ক মই কেনেকৈ লিখিব পাৰিম pr plus rm মই সেইটো লিখিছো pr plus rm হলে নেক্সট মই এটা পাৰ্ট কৈ দিছো pr by op rm by op হল কি লেখা হল নেক্সট এ স্টেপটো মন কৰিবা এতিয়া চাবা rm rm to qn ৰ লগত কি হ'ব ইকুৱেল rm to কাৰ লগত ইকুৱেল qn ফৰ্ম ফিগাৰ তেনে আমি rm ৰ লগত কি লিখিলো qn হল নেক্সট মই প্ৰুফটোৰ কাৰণে প্ৰুফ কৰিবৰ কাৰণে সুবিধাৰ কাৰণে মই ফাৰ্স্ট যেটো ৰেশিও আছিল যেটো অনুপাত আছিল তাত মই pq এটা মাল্টিপ্লাই কৰিছো ডিভাইড কৰিছো আৰু কিটোত মই oq এটা ডিভাইড কৰিছো মাল্টিপ্লাই কৰিছো নেক্সট মই pr by oq এটো মন কৰিবা pr by এটো মন কৰিবা দেই এতিয়া pr by oq চোৱা pr by pq সাইড কিটা বিচৰা কোনটো কোড আছে সাইড কিটা pr by pq pr আৰু pq হল এটা সাইড এটু এটা সাইড এটু হল এই সাইড দুটাৰ ৰেশিও লাগে ট্ৰিগোনোমেট্ৰিক ৰেশিও চোৱা এইটো এটা কি হয় ৰাইট এংগল ট্ৰায়াঙ্গল মই ইয়াত আঁকিছো এনেকে PRQ এইটো হৈছে 90 ডিগ্ৰী আৰু এইটো হৈছে এংগল হল ইয়াত এতিয়া এইটো যদি এংগল এ হয় আৰু এইটো যদি 90 ডিগ্ৰী হয় এই এংগলটো আৰু 90 ডিগ্ৰী থকা যেটো কমন সাইড সেই এংগল দুটাৰ কমন সাইডটো কি হয় তাৰ বেস ভূমি হয় তাৰ এইটো কি হ'ব B এইটো হ'ব B এইটো b হলে এইটো কি হ'ব p আৰু এইটো হ'ব h আমাৰ এতিয়া আছে pr by pq মানে কি আছে b by h হল pr by pq মানে b by h এটা b by h কোড है b by h কোড है some people have curly brown hair মানে কোড है কসৰ है আমি এংগলটো কিমান লৈছো a তাহলে এটো কি হ'ব a এটো cos a pq by op pq by op মানে কোনটো ট্ৰায়াঙ্গল আহিব opq ট্ৰায়াঙ্গল opq ট্ৰায়াঙ্গলত এটো কিমান হয় এটো হয় 90 ডিগ্ৰী এটো যদি 90 ডিগ্ৰী হয় তেতিয়া হলে এটো 90 ডিগ্ৰী হ'ল এংগল কোনটো আছে বি এংগলটো আছে এংগল কোনটো আছে বি আৰু কি আছে pq by op pq মানে পারপেন্ডিকুলার by op মানে কি হাইপোটেনিয়াস পারপেন্ডিকুলার বা হাইপোটেনিয়াস কোড है সাইন না है আৰু এংগলটো কি আছে বি সেইকাৰণে কি হ'ল sin b plus qn by oq সাইড কিটা বিচৰা qn by oq qn by oq qn by oq এটো এংগল a আছে
এইটো আছে পারপেন্ডিকুলার আর এইটো আছে কি হাইপোটেনিয়াস মানে এটা কি হয় p by h some people have sin theta equal to p by h মানে কি হয় sin theta অ্যাঙ্গেলটোর নাম কি দিছে a সেইকাৰণে এটা কি হয় sin a o q by op মানে কি হয় cos p আমি এই বস্তুটোকে অকমান ভাল এক্সচেঞ্জ কৰি লিখি দিছো sin a cos b plus cos a sin এইটো হৈছে sin a plus b ফৰ্মুলা নেক্সট মই কৈছো cos a plus b নেক্সট মই আহিছো cos a plus b cos a plus b equal to cos a cos b minus sin a sin b ইয়াকটো চাবা দিয়া cos a plus b angle same a plus b আহিলে triangle কোনটো আহিব pom a plus b কাৰণে কি আহিব triangle opom তাত যদি মই cos ন আমাৰ cosৰ ৰেশিও কি আহে some people have curly brown hair cos theta equal to b by s তাহলে এইটো triangle pom ত বেস কোনটো হ'ব om h কোনটো হ'ব op তাহলে মই এতিয়া এই om মই om টো কেনেকৈ লিখিব পাৰিম নে এই om টো যে আছে তাক মই লিখি দিলো om minus mm আমি ইয়াত আছে om মই তাক লিখি দিলো om minus mm সেইটো লিখিলো on minus mm হলে নেক্সট এই mm টুকুৰা লগত আকৌ rq টুকুৰা ইকুৱেল mn ৰ লগত rq ইকুৱেল mn ৰ লগত rq ইকুৱেল হলে নেক্সট প্ৰুফটোৰ সুবিধাৰ কাৰণে প্ৰমাণটো কৰিবৰ কাৰণে মই oq ফাৰ্স্ট oq এটা মাল্টিপ্লাই কৰিলো আৰু ইয়াত pq এটা এডজাস্ট কৰিছো নিজে প্ৰমাণটো সুবিধাৰ কাৰণে আৰু এবাৰ ৰেশিও লাগিব সেইটো কাৰণে হল এতিয়া on by oq এটা চাবা on by oq বিশ্বাস কৰিছে on by oq on by oq on oq এই triangle কোনটো এই triangle হলনে এই triangle কিয়া on by oq মানে এডাল কি আছে বেস আৰু oq ডাল কি আছে hypotenuse base by hypotenuse তেতিয়ালে কি হয় cos আৰু angle টো আছে a হেতু কাৰণে cos a oq by op oq by op oq by ab এই triangle base আছে hypotenuse আছে মানে কি হ'ব এটো cos আৰু angle টো b আছে কাৰণে cos b তাছত qr by pq qr by pq qr by pq qr by pq এডাল বেস এডাল কি হ'ব পারপেন্ডিকুলার বা হাইপোটেনিয়াস ইকুয়াল টু কি হয় sin আর অ্যাঙ্গেল টো কিমান দিয়া আছে a সেখানে কি হ'ব sin a সেম টাইপত pq by op pq by op মানে এটা কি হয় পারপেন্ডিকুলার বাই হাইপোটেনিয়াস মানে কি হয় sin আৰু অ্যাঙ্গেল b আছে কেনে b হল এইটো কপি হৈছে cos a plus b নেক্সট আই গল tan a plus b হল tan আমি জেনারেল ম্যাথছৰ এটা বস্তু পাই আইছো tan থিটা ইকুৱেল টু আমি জেনারেল ম্যাথছৰ এটা বস্তু পাই আইছো tan থিটা ইকুৱেল টু sin থিটা বাই cos থিটা হল আমি ইয়াত এপ্লাই কৰো tan a plus b মই তাক লিখি দিব পাৰিম sin a plus b divided by cos a plus b এনেকৈ লিখিব হল এটা মই sin a plus b ফৰ্মুলা পাই গৈছিলো sin a plus b ফৰ্মুলা কি আছিল sin a cos b plus cos a sin b আৰু cos a plus b আছিল cos a cos b
মাইনাছ sin A sin B sin A sin B এটা জাষ্ট ফৰ্মুলা পুট কৰিছোঁ নেক্সট মই নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ দুইটাকে cos A cos B এটাই ডিভাইড কৰি দিম নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ দুইটাকে মই cos A cos B এটাই ডিভাইড কৰি দিম sin A cos B plus cos A sin B ইয়াত আছে cos A cos B minus sin A sin B next মই পাৰ্ট কৈ দিওঁ sin A cos B divided by cos A cos B plus cos A sin B cos A cos B cos A cos B divided by cos A cos B minus sin A sin B divided by cos A cos B next cancel যাব চোৱা cos B cancel cos A cancel এটা টাৰ্ম cancel গ'ল আৰু ইয়াত cancel নাযায় হ'ল নেক্সট এটা মন কৰিবা নেক্সট মন কৰিবা সিম্পলিফাই কৰিলে sin by cos মানে কি হয় 10 e plus sin by cos মানে 10 আৰু এংগল কিমান আছে b 10b 1 minus sin A by cos A 10e sin A by cos B 10b মানে আমি কি পালো 10a plus b equal to 10a plus 10b divided by 1 minus 10a 10b এটো হৈছে 10a plus b ফৰ্মুলা তেনে আজি আমি কি শিকিলো sin a plus b মানে কি আছিল sin A cos B plus cos A sin B cos A plus B cos A cos B minus sin A sin B আৰু শিকিলো 10a plus b 10a plus 10b divided by 1 minus 10a 10b next মই যদি ভিডিও বনাম তাত a minus b এংগল উলিয়াম আজি মই কৈলো a plus b এংগল নেক্সট মই ভিডিওত a minus b এংগলৰ যেটা প্ৰুফ সেইটা